বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাম গুগল মেপত যিকোনো মিচিং ঠাই এড কেনেকৈ কৰে। আৰু এই কামটো একেবাৰে সহজ। আপুনি আপোনাৰ মোবাইলত থকা মেপ অপশ্যনটো আইকনটো উলিয়াই ল'লেই হ'ল। তে বন্ধুসকল, আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো বন্ধুসকল, ঠিক মই কোৱাৰ দৰে মই মেপৰ অপশ্যনটো উলিয়াই লৈছোঁ। মোৰ মোবাইলত আপোনালোকে দেখিবলৈ পাইছে গুগল মেপ। মই আইকনটোত ক্লিক কৰি পেলাই উলিয়াই লৈছোঁ। আৰু এইফালে দেখিছে আপোনালোকে ইয়াত ওপৰত তিনিটা লাষ্ট থকা এটা অপশ্যন পাব আৰু 3 আইকন। তো বন্ধুসকল, আপোনালোকে এই 3ডাল লাষ্ট থকা এটা অপশ্যনটো পাব। ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এনেদৰে আহিব ইয়ৰ প্লেচেছ, ইয়ৰ টাইম লাইন, কণ্ট্ৰিবিউশ্যন, মেছেজ, লোকেশ্যন শ্বেয়াৰিং, ষ্টাৰ্ট ড্ৰাইভিং, ৱাইফাই অনলি, অফলাইন মেপ, গুগল আৰ্থ, ইয়ৰ ডাটা এণ্ড মেপছ, ট্ৰিপছ এণ্ড ট্ৰিক্স। আৰু তাৰপিছত আপোনালোকে পাব এটা অপশ্যন এড এ মিচিং প্লেচ। আপোনালোকে ইয়াতে এড এ মিচিং প্লেচত ক্লিক কৰিব। ঠিক এড এ মিচিং প্লেচত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ পাব। আৰু ইয়াতে আপোনালোকে লিখিব লাগিব ঠাইখনৰ নাম। মই এই ঠাইখনৰ নাম দিম আমাৰ ওচৰৰে এখন বজাৰ হয়, আৰু সেই বজাৰখন মই আজি গুগল মেপত এণ্ট্ৰি কৰিম। চ' মই বজাৰখনৰ নাম লিখি লৈছোঁ। ইয়াতে কেটেগৰীটো দিব লাগিব। কেটেগৰীটো মই মাৰ্কেট দি দিম। আপোনালোকে ইয়াতে লোকেশ্যনটো এড কৰিব লাগিব। ক্লিক কৰিব আৰু এই লাল দাগটো যে দেখিছে, এই লাল দাগটো আপোনাৰ যোনখিনি জেগাত হয় এই জেগাখিনিত এনেদৰে ঠিক বহাই দিব। আৰু বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে অ'কে বাটনটো টিপি দিব। তো বন্ধুসকল, ইয়াতে হৈ গ'ল ইজ দ্য এড্ৰেছ কাৰেক্ট টু ফিক্স কৰিলোঁ। তাৰপিছত অপেনিং ডেট এণ্ড ফটো যিখিনি আপোনালোকে পাৰিব, কিমান টাইম দোকান খোলা থাকে, তাতে কণ্টেক্ট নম্বৰ, ৱেবছাইট আছে, ৰিটাৰ্ণ এড্ৰেছ, কিবা অপেনিং ডেট, ক্লজিং ডেট, গোটেইখিনি দিব পাৰে। এডিট ফটো কৰিব পাৰে। মোৰ এতিয়া ফটো নাই, মই পিছৰ ভিডিঅ'ত দেখুৱাম আপোনালোকক কেনেদৰে ফটো এড কৰে। এতিয়া এনেকেই কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে আপোনালোকে পিছত এই আঁচডাল দেখিছে, এইডাল ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ পাব। থেংকছ ফৰ শ্বেয়াৰিং এণ্ড হেল্পিং আদাৰ্ছ অন গুগল মেপ, লাভ টু হেল্প পিপল ফাইণ্ড গ্ৰেট প্লেচেছ এণ্ড এক্সপিৰিয়েঞ্চ, এনেকৈ পাব। আৰু ইয়াত বিকাম এ লোকেল গাইড। আপোনালোকে যদি তেনেকৈ ঠাইবিলাক এড কৰিব বিচাৰে, তো এজন লোকেল গাইড হিচাপে আপোনালোকে নিজকে ইয়াতে গুগল মেপত নিয়োগ কৰিব পাৰে। তো বন্ধুসকল, আপোনালোকে গম পালে কেনেদৰে গুগল মেপত ঠাই এড কৰে। ইয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা হেৰি আহিব। ইয়াত দেখিছে মোৰ তাত মেছেজ আহিছে, মোৰ জিমেইলত মেছেজ আহিছে, পাব্লিছ ইয়ৰ ডিচিজন অফ মাইনা বজাৰ, ইয়ৰ ডিটেইলছ বিন একচেপ্টেড। 24 আৱাৰ্ছ এপিয়াৰিং হওঁতে টাইম লাগে। চ' 24 আৱাৰ্ছৰ পিছত হৈ যাব। আৰু এইটো গুগল মেপতো ডাইৰেক্ট মেছেজ আহিছে, আননেম ৰোড পৰা ইণ্ডিয়া এড হৈ গ'ল বুলি আহি গৈছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। মই অন্য এটা ভিডিঅ'ত আকৌ পুনৰ আপোনালোকক দেখুৱাই দিম যে কেনেদৰে গুগল মেপত এড কৰোঁতে ফটো এড কৰে লগতে। তে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।